হেল্ল' দোস্ত সকলোকে স্বাগতম জনাইছোঁ জয়ন্ত ডিফেন্স ইউটিউব চেনেলটোলৈ। আজি আপোনালোকৰ মাজলৈ বহুতে ইম্পৰ্টেণ্ট আপডেট এটা লৈ আহিছোঁ। DEE ফালৰ পৰা এখন অফিচিয়েল নটিচ প্ৰকাশ পাইছে আৰু এই অফিচিয়েল নটিচখন কি প্ৰকাশ পাইছে আপোনাক ফুল ইনফৰ্মেশ্যন ভিডিঅ'টোৰ মাধ্যমে দিব বিচাৰিছোঁ। আপোনালোকে ভিডিঅ'টো শেষলৈ চাব আৰু যদি প্ৰথমবাৰ কাৰণে আমাৰ চেনেলটোলৈ আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো বজাই ল'ব। যেতিয়া আমি নতুন ভিডিঅ' আপলোড কৰোঁ আপোনালোকে আগতীয়াকৈ আমাৰ ভিডিঅ'বোৰ পাবৰ কাৰণে। বলক আজি আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। জাননী এই কাৰ্যালয়লৈ ধাৰাবাহিকভাৱে জাননী তাৰিখটো দিছে আপোনালোকক 19/9/2025 আৰু অসম চৰকাৰৰ অধীনত বিভিন্ন বিভাগে চলাই থকা কেইবাটাও নিযুক্তি প্ৰক্ৰিয়া বিজ্ঞাপন বিৰুদ্ধে DEE অসম বিৰুদ্ধে শিক্ষা পদৰ বাবে আবেদন কৰা প্ৰাৰ্থীয়ে তাৰিখটো দিছে আপোনালোকক 26/12/2023 আৰু বিজ্ঞাপন অন্যান্য চৰকাৰী বিভাগৰ নিৰ্বাচিত হোৱা প্ৰতি লক্ষ্য ৰাখি প্ৰাৰ্থিত্ব প্ৰত্যাহাৰ কৰিবলৈ অনুৰোধ জনোৱা হৈছিল। কিন্তু বিশেষ নিযুক্তি অভিযানৰ অধীনত নিয়মীকৰণ কৰি LP বিদ্যালয় নিযুক্তি পোৱাৰ বহু পৰীক্ষাৰ্থীয়ে LP বিদ্যালয়ত শিক্ষা পদৰ বাবে আবেদন কৰা দেখা গৈছে আৰু বিশেষ নিযুক্তি অভিযানৰ অধীনত নিয়মীকৰণ কৰি UP বিদ্যালয় নিযুক্তি দিয়া বহু প্ৰাৰ্থীয়ে UP বিদ্যালয়ত শিক্ষা পদৰ বাবে আবেদন কৰা দেখা গৈছে। এনে প্ৰাৰ্থীক বিজ্ঞাপনৰ বিৰুদ্ধে প্ৰাৰ্থিত্ব প্ৰত্যাহাৰ কৰিবলৈ নিৰ্দেশ দিয়া হয়, যাৰ ব্যৰ্থ হ'লে সঞ্চালকালয়ে উপযুক্ত বুলি বিবেচিত প্ৰাৰ্থীক আঁতৰাই পেলাব। ওপৰৰ কথাখিনি প্ৰতি লক্ষ্য ৰাখি এই কাৰ্যালয়ৰ কাষত প্ৰকাশিত ফাৰ্ষ্ট প্ৰভিজনেল মেৰিট লিষ্টত তালিকাভুক্ত প্ৰাৰ্থীসকলক 10/9/2025 তাৰিখে জাননী নংটো দিছে আপোনালোক চাব পাৰে। তালিকাভুক্ত প্ৰাৰ্থীসকলক বিজ্ঞাপন আৰু বিজ্ঞাপন প্ৰাৰ্থীসকলক পুনৰাভাৱে অনুৰোধ জনোৱা হৈছে যে DEE অসমৰ অফিচিয়েল ৱেবছাইটত গৈ তৎক্ষণাত পদৰ বাবে প্ৰাৰ্থিত্ব প্ৰত্যাহাৰ দাখিল কৰক। এই ক্ষেত্ৰত কোনো ধৰণৰ আপোনালোকৰ অফলাইন গ্ৰহণ কৰা নহ'ব। অৰ্থাৎ আপোনালোকে যদি এটা চৰকাৰী জব আপোনালোকে যদি পাইছে, চৰকাৰী জব পোৱাৰ পিছত যদি আপোনালোকে এই LP UP স্কুলৰ বাবে যদি চাকৰিটো আপোনালোকে নকৰোঁ বুলি ভাবিছে তেনেহ'লে আপোনালোকে এই আপোনালোকৰ নামটো উঠাই ল'ব কৈছে আৰু এনেকৈ কৰিলে আপোনালোকৰ বহুত সুবিধা হ'ব। আমাৰ যি 0.1 0.2 যিসকল ল'ৰা ছোৱালীয়ে আপোনালোকৰ এই পদৰ বাবে আপোনালোকৰ নামটো অহা নাই তেওঁলোকৰ বাবে সুবিধা হ'ব।